আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত লৈ আহিছোঁ অন্য এটা বিশেষ আপডেট অৰুণোদয়ক লৈ। তাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদিহে আমাৰ চেনেললৈ আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। আপোনালোকে এই মাহৰ অৰুণোদয় কিস্তিৰ ধন বেংকত পাইছেনে? এই মাহৰ পৰা অৰুণোদয় কিস্তিসমূহ 1400কৈ আপোনালোকৰ একাউণ্টত দিয়া হৈছে নেকি? ইতিমধ্যে এই মাহৰ অৰুণোদয় কিস্তিসমূহ বেংক একাউণ্টত সোমোৱা আৰম্ভ হৈ গৈছে। যদিহে আপোনালোকে এতিয়ালৈকে গম পোৱা নাই অৰুণোদয় কিস্তিসমূহ কিমানকৈ লাভ কৰিছে বা আপোনালোকৰ নিজা SMS-ৰ যোগেদি গম পোৱা নাই, তেতিয়াহ'লে আপোনালোকে নিজা বেংকত গৈ চেক কৰি ল'ব পাৰিব। আৰু অৰুণোদয় কিস্তিসমূহ 1400কৈ দিবলৈ আৰম্ভ কৰা নাই এতিয়ালৈকে। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে যে অৰুণোদয় কিস্তিসমূহ এই মাহৰ 1250 টকাকৈ সোমাইছে আৰু খুব সোনকালে 1400কৈ দিব পাৰে।